हेलो एवरीवन नमस्कार মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি মই আকৌ এটা স্কিন কেয়াৰ ভিডিও লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছো একচুয়ালি আমি প্ৰায় ক্লিন আপ বা ফেশিয়াল তেনেকুৱা জাতীয় কিবা কৰিব হলে আমি সদায় পাৰ্লাৰ যোৱাটো প্ৰিফাৰ কৰো কিন্তু যেহেতু কিছুমান হাউসৱাইফ বা মাক বা কলেজ ষ্টুডেন্টৰ তেনেকৈ পাৰ্লাৰ যাবলৈ পটককে সুবিধা নহয় যাও বুলিলে যাব নোৱাৰে আৰু কিছুমানে হয়তো ঘৰতে নিজৰ কেয়াৰ লৈ ভাল পায় মোৰ দৰে সো তেনেকুৱা সকলৰ কাৰণে মই ভিডিওটো বনাইছো আপোনালোকে একেবাৰে বেসিক ওয়েট একেবাৰে সাধাৰণ ওয়েট কেনেকৈ নিজৰ স্কিনখন মাহত এবাৰ বা দুবাৰ ক্লিন আপ কৰিব পাৰে গোটেই প্ৰসেছটো মই আগতমৰ পৰা শেষলৈকে ধুনীয়াকৈ আপোনালোকক কৰি দেখুৱাই দিম প্ৰ্যাকটিক্যালি একচুয়ালি মই বৰটা বেছি মানে ধৰক জিটি মুখত লগাই থকাটো প্ৰিফাৰ নকৰো কিয়নো আমাৰ স্কিনৰ যেটো ন্যাচাৰাল ময়েশ্চাৰ হেতু সদায় কিবা কিবি লগাই থাকিলে হেতু কমি অহাৰ চান্স থাকে তো আমি যদি লিমিটেড ওয়েট এটা ধুনিয়া টাইম বান্ধি লৈ পেলাই যদি আমাৰ নিজৰ স্কিনটো ট্ৰিট কৰো মতে তেতিয়া স্কিনটো হেলদি হৈ থাকিব খোৱা কিনো আমি লগতে মেইনটেইন কৰি থাকিব লাগিব পানী দুনি ভালদৰে খাই থাকিব লাগিব হাইড্ৰেট কৰি ৰাখিব লাগিব আৰু যেহেতু ঠাণ্ডা দিন আহি আছে সো মই ভাবিলো যে এনেকুৱা ভিডিও এটা বনাও ক্লিন আপৰ ভিডিও এটা বনাও আৰু প্লাস মই বহুত দিন কৰা নাছিলো সো ভাবিলো মোৰ লগতে মই যেটা ভিডিওটো কৰিয়ে আছো আপোনালোককো লগতে দেখুৱাই দিও আহক আজি ঘৰতে কেনেকৈ ক্লিন আপ কৰিব পাৰি তাকে চাও ফাৰ্ষ্টতে আপোনালোকে অকমান লিকুৱাৰ্ম ওয়াটাৰ অকমান কুহুমিয়া গৰম পানীৰে মুখখন ধুই লব যাতে আপোনালোকৰ স্কিনৰ পোৰখিনি খুল খাই যায় বা নহলে এনেকুৱা টাৱেল এখন লব গৰম পানীত তিয়াই পেলাই তাক ভালদৰে চেপি সহ্য কৰিব পৰা যেতিয়া হ'ব তেতিয়া আপোনালোকে এনেকৈ মুখত 5 মিনিটস মান আপোনালোকে এনেকৈ টাৱেলখন গৰম টাৱেলখন মুখত দি পেলাই থব তাৰ পিছতে তেতিয়া আপোনালোকৰ পোৰ্সখিনি খুল খাব আৰু খুল খালে ভালদৰে যিখিনি আমি কৰিম এতিয়া সেইখিনি ভালদৰে কামত আহিব সো ফাৰ্স্টলি মুখখন ভালদৰে ধুই লৈ পেলাই তাত আপোনালোকে ষ্টিম বা এনেকুৱা মই যেটো কলো লিকুৱাৰ্ম ওয়াটাৰ দি পেলাই তেনেকুৱা কিবা কৰিব পাৰে দেন আপোনালোকে ফাৰ্স্ট স্টেপটো হৈ গল আমাৰ স্ক্ৰাবিং আপোনালোকে মই যেটো ইয়াৰ এটা আগৰ ভিডিওত দেখাইছিলো ভিডিওৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম যে কফিৰে কেনেকৈ স্ক্ৰাব কৰিব পাৰি আপোনালোকে হেতু কৰিব পাৰে কিন্তু মই আজি বায়োটিকৰ এটা স্ক্ৰাব আছে বায়োটিকৰ এটা ট্যান ৰিমুভেল স্ক্ৰাব এটা আছে মই হেতু ইউজ কৰি আছো আজি কিছু দিনৰ পৰা সো মই হেতু ইউজ কৰিম ইয়াৰ যদি লিংকটো আপোনালোকক লাগে ডেসক্ৰিপচন বক্সত আপোনালোকে চাব মই লিংকটো দি দিম ভাল স্ক্ৰাবটো যত আপোনালোকৰ লাগে যে ব্ল্যাক হেডস বেছি আছে তাত লগাব এন্ড মুখত যদি বহুত বেছি একনি বা পিম্পল আছে দেন আপোনালোকে স্ক্ৰাবটো স্কিপ কৰিব তেতিয়া আপোনালোকে ভালদৰে অনলি আপোনালোকে ভালদৰে কিবা ভাল ফেস ওয়াশ এটা লৈ পেলাই তেতিয়া পিম্পল থকা সকলে বা একনি বেছি থকা সকলে নিজৰ স্কিনটো সুট কৰাকে ভাল ফেস ওয়াশ এটা লৈ পেলাই এনেদৰে সাৰ্কুলাৰ মোশনত মাসাজ কৰিব আৰু যি সকলৰ পিম্পলছ নাই স্ক্ৰাব কৰিব পাৰে তেওঁলোকে স্ক্ৰাব কৰিব এনেকৈ আৰু স্ক্ৰাব কৰোতে সদায় এই আঙুলিৰ টিপ গিটাহে ইউজ কৰিব এন্ড বহুত জেন্টলি কৰিব একদম হাতেৰে বহুত জোৰজোৰছে স্কিনটো নঘহিব জাস্ট লাহেকৈ দেখিছে মই কিমান লাহেকৈ লৈছো এনেকৈ ৰাউন্ড মোশনত স্ক্ৰাব কৰিব মোৰ ইয়াতে পিম্পল ওলাই আছে সো সেইখিনিলে নাযাও মই পিম্পলটো মই অলপ আগতে পপ আপ কৰি উলিয়াই দিছো মানে শুকি গৈছিলে বহুত
আৰু এটা ভিডিঅ' দিম ফেচিয়েল মাছাজৰ ওপৰত যিসকলৰ ডাবল চিন তলত ডাবল চিন থাকে চকুৰ তলত এনেকুৱা পাফ বনি থাকে ডাবল লেয়াৰ বনি থাকে হেতু সদায় অনলি ফেটছৰ কাৰণে নহয় আমাৰ তাত পানী জমা হৈ থাকে তেতিয়াও হয় সো ভালদৰে কেনেকৈ মাছাজ কৰিলে হেবোৰ দূৰ হ'ব মই তাৰ ওপৰতো এটা ভিডিঅ' দিম আপোনালোকক যেহেতু এটো ট্যান ৰিমুভিংৰো কাম কৰে সো মই স্ক্ৰাব কৰি পেলাই ইয়াক 1 to 1 পৰা 3 মিনিটছ মানৰ কাৰণে এৰি দিম তাৰ পিছত মই ইয়াক সাফা কৰি লম মই স্কিনখন ধুই ললো এতিয়া মোৰ একেবাৰে অল টাইম ফেভাৰিট ভ্যাসলিনৰ কোকোৱা বাটাৰ জিটো হেতুৰে স্কিনখন অলপ মাসাজ কৰি লম আপোনালোকে এটো স্কিপও কৰিব পাৰে বাট মাসাজ কৰিলে ব্লাডটো বহুত ধুনিয়াকৈ সাৰ্কুলেট হয় ৰিজাল্টটো আৰু বেছি আপোনালোকে ভাল পাব সো যিসকলৰ এজ 30 ৰ ওপৰত সেইসকলে এনেদৰে মাসাজ কৰাটো সপ্তাহত দুবাৰ এনেকৈ মাসাজ কৰিব তেতিয়া স্কিনত পটককে ৰিংকলছ নপৰে কিয়নো 30 ৰ পিছত মহিলাসকলৰ ৰিংকলছ পৰিবলৈ ষ্টাৰ্ট হয় বুলি কয় সো ৰিংকলছৰ পৰা বাছি থাকিবলৈ যিমান পাৰে নিজৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিব শুকান নাৰাখিব শুকান সালত শুকান স্কিনত ৰিংকলছ বহুত সোনকালে পৰে যাৰ স্কিনবোৰ অইলি তেওঁলোকৰ দেখা যায় অকমান ৰিংকলছ দেৰিকৈ পৰে এতিয়া মই স্কিনখন এখন ভিজা টাৱালেৰে মুছি লৈ মই ঘৰতে এটা হোমমেড ফেস পেক বনাইছো এটো ফেস পেক মই বনাইছো মই এটা টিয় লৈ লৈছো ইয়াতে টিয়টো কাটি লৈ ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই তাৰ পানীটো উলিয়াই লম তাতে মই অলপমান মজুল দি লম আৰু লাষ্টলি একেবাৰে মই বেসন 2-3 চামুচ দি পেলাই মিক্স কৰি লম ফেস পেক মোৰ ৰেডি মই ফেস পেকটো মুখত লগাই লম ফেস পেক আপোনালোকে যিকোনো ধৰণৰ লগাব পাৰে যেনেকৈ মসুৰ দালি লগাব পাৰে আৰু দৈ এগ হোৱাইট এইবিলাক দিও লগাব পাৰে মই টিয় দিছো আৰু মজুল দিছো বেসন দিছো গোটেইকেইটা স্কিনৰ কাৰণে ভাল আৰু টিয়টোৱে আমাৰ টেন কাটে কিয়নো বহুত আগৰ পৰাই আমি দেখা যায় যে চকুৰ তলত চকুৰ গুৰি কোলা পৰাটো কমাবলৈ টিয় ইউজ কৰা দেখা যায় সো ইয়া টিয়হে ডিটেনিঙৰ কাম কৰে টেন কমোৱাৰ কাম কৰে সো মই ইয়াতে টিয় এটাও দিছো মানে ইয়াত মই পানী মিক্স কৰা নাই আপোনালোকে টিয়হৰ বদলি দৈ সৈও দিব পাৰে বা কেতিয়াবা বিলাহী এটা নেচাৰেল বস্তু যিয়ে লগায় তাৰ কিবা নহয় কিবা এটা উপকাৰিতা থাকে সো মই ইমান নাভাবো এনেকুৱা পেক চেক লগাবৰ টাইমত যি পাওঁ তাকে লগাও এনেদৰে মই 10 to 15 মিনিটছ মান ৰাখিব দিম এটো যেতিয়া শুকাই যাব তেতিয়া মই ধুই লম এতিয়া আপোনালোকে ঘৰতে থকা আপোনালোকৰ যিকোনো ধৰণৰ টোনাৰ ইউজ কৰিব পাৰে আফটাৰ ফেস পেক আপোনালোকে টোনাৰ ইউজ কৰিব মই ৰাইস ওয়াটাৰ ইউজ কৰিছো যেহেতু ৰাইস ওয়াটাৰটোৱে টোনাৰৰ কাম কৰে সো মই ৰাইস ওয়াটাৰ ইউজ কৰিছো আপোনালোকৰ ওচৰত যি এভেইলেবল থাকে আপোনালোকে হেতু ইউজ কৰিব পাৰে টোনাৰটো হুকাব দিম হুকাই হোৱাৰ পিছত ইয়াৰ নেক্সট স্টেপলৈ যাম আমি ইয়া একেবাৰে লাষ্টৰ পাৰ্টটোলৈ আহো লাষ্টৰ পাৰ্টটো একেবাৰে আপোনালোকে ইগনোৰ নকৰিব আপোনালোকৰ ওচৰত যি ময়শ্চাৰাইজাৰ থাকে আপোনালোকক স্কিনক সুট কৰা তেনেকুৱা ধৰণৰ ময়শ্চাৰাইজাৰ লগাব ফাৰ্ষ্টতে মই মোৰ অল টাইম ফেভাৰিট সিৰামটো লগাম
আজান দি আছে, এক ছেকেণ্ড, চৰি। মই চিৰাম লগাই ল'লোঁ। চিৰামটো এবজৰ্ব হোৱাৰ পিছত মই এতিয়া মামা আৰ্থৰ যিটো মইশ্চাৰাইজিং ক্ৰীম লগাওঁ। আপোনালোকৰ যদি চিৰাম নাথাকে দেন কোনো প্ৰব্লেম নাই, আপোনালোকে অকল মইশ্চাৰাইজাৰ লগালেও হ'ব, জাষ্ট স্কিনটো মইশ্চাৰাইজ কৰিব লাগে। মই মোৰ ৰুটিনত চিৰামটো ৰাখোঁ, চ' মই চিৰামটো লগাই আছোঁ। একচুৱেলি আমাৰ স্কিনবোৰ কাৰোৰে পাৰফেক্ট নাথাকে, প'ৰ্ছ, লাইনছ, দাগ এইবিলাক থাকিবই, কিন্তু তাক আমি যতন লৈ পেলাই অকণমান যাতে উন্নত দেখাব পাৰোঁ সিমানখিনিয়ে কৰিব লাগে আৰু সদায় পজিটিভ হৈ থাকিব লাগে। চ' এইখিনিয়ে আপোনালোকে ক্লিন আপ কৰাৰ পাছতে স্কিনখনত এটা বহুত ধুনীয়া গ্ল' দেখা পাব। আপোনালোকে মাহত এবাৰ বা দুবাৰ ক্লিন আপ কৰিব, যাতে নিজৰ ডেড চেলছখিনি স্কিনৰ পৰা আঁতৰ কৰি পেলাই স্কিনৰ অৰিজিনেল লেয়াৰ সেইটো আমি ব্ৰাইট বনাব পাৰোঁ। তাৰ কাৰণে ক্লিন আপ কৰাটো জৰুৰী বুলি মই ভাবোঁ। ফেচিয়েল পাৰ্লাৰ গৈ পেলাই ইমান টকা খৰচা নকৰিলেও মেবি চাগে আমি এনেকৈ হেল্ডি এটা স্কিন মেইনটেইন কৰিব পাৰিম, যেনেকৈ মই কৰি আছোঁ, আপোনালোকেও পাৰিব নিশ্চয়। আৰু আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিলে, কিবা এটা শিকালে। আৰু যদি আপোনালোকে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে আৰু যদি কোনোবা পুৰণা ভিউৱাৰো আছে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, দেন প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এণ্ড ছাইডতে থকা বেল আইকনটো আপোনালোকে ক্লিক কৰি ল'ব, যিটো মই সদায় কৈ থাকোঁ। আৰু যদি ভিডিঅ'টো অলপো ভাল লাগিলে তেনে এটা লাইক দি পেলাই মোক অলপ এপ্ৰিচিয়েট কৰিব। আজিলৈ ইমানেই, আশা কৰিছোঁ আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট টপিকটো। এতিয়ালৈকে